ৰাতিপুৱাই ভিডিঅ' এটা বনোৱাৰ উদ্দেশ্যেৰে বাইকেৰে ৰাওনা হ'লোঁ ডুমনি চাহ বাগিচালৈ। ফাইনেলি আমি পাই গ'লোঁ ডুমনি টি গাৰ্ডেন। নমস্কাৰ অসমবাসী ৰাইজ, মোৰ শ্ৰদ্ধাৰ বন্ধুসকল। পুৰণিৰ মাজত নতুনত্ব বিচাৰি আজি আহিছোঁ নামনি অসমৰ থকা আটাইতকৈ ডাঙৰ টি গাৰ্ডেন ডুমনি চাহ বাগিচালৈ। আৰু ডুমনি চাহ বাগিচাৰ পৰা এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ডুমনি চাহ বাগান 1945 চনৰ পৰা ফুল এষ্টাব্লিছ হৈছিল। প্ৰায় 1250 হেক্টৰ মাটিৰে আবৃত এই ডুমনি টি বাগিচা আমাৰ বাক্সা জিলাৰ অথবা অসমৰ এক গৌৰৱ। যি এই দেখিছে এই পাতেই আজি অসমক বিশ্বৰ দৰবাৰত এক সুকীয়া প্ৰতিষ্ঠা লাভ কৰিবলৈ চেষ্টা কৰিছে, সুকীয়া প্ৰতিষ্ঠা লাভ কৰিছে। সেই বস্তুবিধেই হ'ল চাহপাত, আমাৰ অসমৰ প্ৰাণ। আৰু মই কেমেৰাৰে চাহ বাগিচাখন, সম্পূৰ্ণ চাহ বাগিচাখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যদিও সম্ভৱপৰ নহয়, কিয়নো ইমান ডাঙৰ এৰিয়া ইফালৰ পৰা সিফাল দেখা নাপায়। তথাপিও যিখিনি দেখা পাইছে আপোনালোকে চাওক। এই পাতৰ পৰাই আপোনালোকে খাবলৈ পায় পিয়'ৰ চাহ। আৰু এই চাহ হৈছে পৃথিৱী বিখ্যাত। এই অসমৰ চাহে পৃথিৱীত এক সুকীয়া প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। এয়াই হৈছে অসমৰ চাহ। আৰু এটা কথা, এইবিলাক যে আছে, এই চাহপাত মৰি যোৱাৰ পিছত, গছ মৰি যোৱাৰ পিছত, গছৰ পাতবিলাক মৰি যোৱাৰ পিছত এইবিলাকৰ পৰা ধুনীয়া এই চাহপাতৰ গছৰ পৰা ফাৰ্নিচাৰ তৈয়াৰ কৰিব পাৰি, ফাৰ্নিচাৰ বনাব পাৰি, সুন্দৰ টেবুল বনাব পাৰি, কিবা কানি নানান ধৰণৰ এইবিলাক কৰিব পাৰি। আৰু এই চাহপাতৰ এই কলি ওলাবলৈ লৈছে। হয়তো আগতে এবাৰ কাটিছিল কিজানি, মানে ছিঙিছিল, এতিয়া আৰু নতুন কলি ওলাবলৈ লৈছে। এইবিলাকে হৈছে আমাৰ একেবাৰে কমলা পাত, যোনটো কুঁহি পাত বুলি কয়। এই কুঁহি পাতৰ পৰাই ধুনীয়া মানে সকলোতকৈ ভাল চাহটো উৎপন্ন কৰা হয়। ইয়াত এই চাহপাতবিলাক ক'ত লৈ যোৱা হয়, এই চাহপাতৰ পাত ছিঙি ক'ত লৈ যোৱা হয় বা কি কৰা হয়, সেইটো বাৰু জানিবলৈ চেষ্টা কৰিম। ইয়াত মেচিন আছে নে নাই। আৰু এই চাহপাত গছবিলাক মানে ৰোপণ কৰোঁতে কিছুমান ছিষ্টেমত ৰোপণ কৰা হয়। এইটো দেখা পাইছে, এইটো নলা, বাৰিষা হ'লে এই নলাৰে পানী ওলাই যায়। এনেকৈ নলা কৰা হৈছে। এইবিলাক নলা চাৰিওফালে বনাই থৈ দিছে, পানীবিলাক যোৱাৰ কাৰণে। এনেদৰে চাৰিওফালে নলা আছে, নলাৰ ব্যৱস্থা কৰিছে। আৰু নলাৰ ওপৰে এই চাহ বাগিচাখন প্ৰতিষ্ঠা কৰিছে। আমাৰ লগত ইয়াৰ কাষৰে দাদা আছে, পংকজ দাদাৰ লগতে আহিলোঁ ডুমনি চাহ বাগিচাত। দাদা, আমিতো সৰুৰ পৰাই দেখা পাইছি ন? হাই, সৰুৰ পৰাই দেখা নাপাইছে এই চাহ বাগিচা? পুৰা চাহপাত খাইছি তেনেহ'লে, ফ্ৰেছ চাহপাত। আমিতো খাব নাপাওঁৱে এগলা চাহপাত, এৰে বনাই নহয় এইবিলাকে। সৰু পাত, এইবিলাক পাতবিলাক ছিঙি লৈ যায়। এইটোৱে মেইন একদম ভাল দামীটো হয় না? কিন্তু আমি খাব নাপাওঁ এইটো নাই, বাহিৰত গুচি যায়। এইটো খাব নাপাওঁ আমি এইটোহে খাব পাওঁ কিজানি। নহয়, চাহপাতটো বনাই কোমল পাতটোতে, কমলৰে বনাই নেকি? এই মানে এই ডাঙৰ কেইখন কি কৰে? ডাঙৰবিলাক থাকি যায়, এইবিলাক সেই নকৰে। আৰু দাদা এই মালিক গিলখান এৰে না আমাৰ লোকেল নহয়, বাহিৰৰ ন? বহুত মালিকে এইবিলাক বাগান দেখাই নাই, মালিকে দেখাই নাই, বেলেগে চলাই থাকে। ঠিকা চিষ্টেম দেখি জানি মেনেজাৰ আছে। সকলোৱে আহক এইপিনে চাব কৰি ডুমনি চাহ বাগিচা। ভাৰত ভূটান সীমান্তত আছে, মজা লাগব। বিশাল মানে আৰু মোটামুটি 7,000 বিঘামান আছে এইখিনি গোটেই এৰিয়াখিনিত। এই চাহপাত দাদা সি খোলা দিনত নিবা পাৰি না? হেলি দে ন কোম্পানীৰ পৰা?
কোম্পানীৰ পৰা সেনেকে দিয়া চিষ্টেম নাই, তথাপিতো এই লেবাৰ বিলাকক খোৱাৰ কাৰণে মানে ৰেচনত দিয়ে না, তেওঁলোকে কিবা অলপ পইচা লৈ কেতিয়াবা বিক্ৰী কৰে, সেনেকে পায়। ডাইৰেক্ট দিয়া চিষ্টেম আৰু গ্ৰীণ টি যি হয়, গ্ৰীণ টি এইটোতে বনোৱা হয়। এইটো পুৰা এইটোতে বনোৱা হয়। ঘৰক লৈ গ'লে সুখাতলি হ'ব না কিবা ঘৰতো হ'ব ন? কিন্তু চিষ্টেম আছে ইয়াত, কাৰখানাত বনাই নাই। এই মূৰ বাঁহ আছে ইয়াতে, চাওকচোন চাওক ক'ত বাঁহ লৈ থৈ দিছে, চাওকচোন চাওক। এই সৰু মৌটো আমি যোনটো মৌ খাওঁ সেই মৌটোৱে হৈছে এইটো। এই গছৰ খৰাঙত আছে, খৰাঙত সোমাই আছে। আৰু এইটো হৈছে ডুমনিৰ টি ফেক্টৰী। ইয়াত চাহপাত উৎপাদন কৰা হয়। এইটো মিল চলি আছে, অলপ মিলত যাবলৈ চেষ্টা কৰিম যদি যাব দে। চাহপাত আৰু ইয়াত ফেক্টৰীৰ ভিতৰত যাবলৈ পাৰ্মিশ্যন নাই, গতিকে ইয়াৰ পৰাই দেখুৱালোঁ ফেক্টৰীটো। চাওক, এই ট্ৰাক, এম্বুলেঞ্চ গোটেইখিনিয়ে আছে। আৰু এইখন হৈছে ডুমনি বজাৰ, হয় না? ডুমনি বজাৰ হয় না? ডুমনি চক আৰু ইয়াতে এখন বজাৰ হয়, আৰু এই বজাৰতে এন্দুৰো পায়। আপোনালোকক পিছৰ ভিতৰত দেখুৱাই আছোঁ এই এন্দুৰ কেনেকৈ বিক্ৰী কৰে। আৰু এতিয়া আমি চাহ খাই লওঁ। আৰু এই নদীৰ মাছ, কি মাছৰ দাদা? এই বৈৰেলা আছে ন? কি আছে ইয়াতে? কি মাছ? খেৰ খাইটি মাছ। 1 কেজিমান পালি ন দাদা? 1.5 কেজিমান হৈছে। চাওঁ মাছ কাকা, পাইছা দেখো। यूट्यूब करके